নমস্কাৰ, মোৰ নাম দুলু চৰেন। মই বৰবিল লংটো চিঙিমাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক মহোদয়। আমাৰ স্কুলত টিচাৰৰ সমস্যা আছে। টিচাৰ নোহোৱাকৈ বহুত দিনৰ পৰা আমি ভালকৈ শিক্ষাদান দিব নোৱাৰা হৈছোঁ। টিচাৰৰ অভাৱৰ কাৰণে গুণগত শিক্ষাটো দিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলক। এইটোৰ কাৰণে খুব দুখ লগা কথা। আমাক চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে আমাক শিক্ষকক অতি শীঘ্ৰে আমাৰ ইয়াত চৰকাৰে আমাৰ ইয়াত শিক্ষকক পঠিয়াই দিয়ে। তাৰ কাৰণে মই চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ। ছাত্ৰ ছাত্ৰী 114 জন আছে, কিন্তু শিক্ষক নোহোৱাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰী ইমানখিনি পাইছোঁ। আৰু শিক্ষক থাকিলে আৰু বহুত ছাত্ৰ ছাত্ৰী পালোঁ হয়। শিক্ষক অভাৱৰ কাৰণে এনেকুৱা হৈ আছে এতিয়া। আৰু মেইন কথাটো হ'ল আমাৰ শিক্ষকৰ খুব দৰকাৰ হৈছে। ছায়েন্স টিচাৰটো নাইয়ে, আমাৰ হিন্দী টিচাৰো নাই। বহুত দিন আগৰ পৰাইতো মই অকলে ক্লাছ কৰি দুজন টিচাৰ 10 মাহ মান মাত্ৰ হৈছে। তাৰ ইয়াতে অহাৰ কাৰণে এতিয়া আমি 3জন হৈছোঁ আৰু কি। মিডিয়াম বড মিডিয়াম আছে, বড মিডিয়াম আৰু ইছামিজ মিডিয়াম। ইছামিজ মিডিয়ামত আমি 3জন শিক্ষক আছি হেডমাষ্টাৰ হৈ, আৰু বড়ো মিডিয়ামত এজন শিক্ষয়িত্ৰী মাত্ৰ এজনেই আছে আৰু কি, এজনেই আছে আৰু। গতিকে শিক্ষা দীক্ষা কৰাত ল'ৰা ছোৱালীক শিক্ষাদান দিয়াত বহুত কষ্ট হৈছে। তাৰ কাৰণে মই কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিছোঁ, আমাৰ অতি শীঘ্ৰেই যেন আমাক শিক্ষকক ইয়াত নিযুক্তি দান কৰে আৰু কি। মই ছ'চিয়েল চায়েন্সৰ টিচাৰ। আমি যিমানখিনি পাৰোঁ এছামিছ, ইংলিছ, হিন্দী যিমান মেকআপ কৰাৰ চেষ্টা কৰোঁ, আমি গোটেইবিলাক লওঁ। কিন্তু মেথ ছায়েন্সটো আমাৰ বিৰাট প্ৰব্লেম হয়। যিহেতু আমি মেথ ছায়েন্স আমি টিচাৰ নহওঁ, গতিকে আমাৰ পাৰ্মিশ্যনো তেনেকুৱা নাই। ডিপাৰ্টমেণ্টলি আমাৰ তেনেকুৱা পাৰ্মিশ্যনো নাই যে আমি ক্লাছ কৰিব লাগে বুলি। তো যিহেতু টিচাৰ তেনেকুৱা আছে যদিও তেওঁলোকৰ পষ্টটো হোৱা নাই এতিয়ালৈকে। এনে মাজে মাজে আহে, ক্লাছ কৰে অলপ চলপ, কিন্তু গেপ থাকে, বিৰাট গেপ থাকে আৰু কি। আমি মাজে মাজে অলপ মেকআপ দিয়াৰ চেষ্টা কৰোঁ। যিখিনি আমাৰ আয়তত আছে সেইখিনিহে, কিন্তু আমি ইমান চাফিচিয়েণ্ট ক্লাছ কৰিব নোৱাৰোঁ মেথ ছায়েন্সটো। তো মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে খুব সোনকালে এই বিষয়টো চিন্তা কৰি ইয়াতে এটা ভাল শিক্ষাৰ পৰিৱেশ এটা গঢ়ি তোলাৰ কাৰণে শিক্ষক নিযুক্তি দিব লাগে। বিশেষকৈ মেথ আৰু ছায়েন্স আৰু ছাবজেক্ট ৱাইজ টিচাৰ ইয়াতে নিযুক্তি দিব লাগে। ইয়াত যিহেতু পিছপৰা অঞ্চল, ইয়াত বহুত দুখীয়া ল'ৰা ছোৱালী ইয়াতে পঢ়ি আছে। ইয়াত তেওঁলোকৰ যে ঘৰৰ অৱস্থা বেয়া, তেওঁলোকে দূৰত বা গোসাই গাঁৱত ভাল স্কুলত তেওঁলোকে দিয়াৰ কাৰণে তেনেকুৱা টকা পইচা বা তেনেকুৱা ব্যৱস্থাও নাই। বহুত টকা তেওঁলোকে খৰচ কৰিব লাগে। বাচ্চা এটাই যদি স্কুলত যায়, তেওঁলোকে চাইকেল এটা কিনি দিব লাগে, নহয় গাড়ী ভাড়া দিব লাগে। তেনেকুৱা ব্যৱস্থা তেওঁলোকে ঘৰৰ পৰা কৰি দিব পৰা নাই। তো এইখিনি স্কুলতে যদি তেওঁলোকৰ শিক্ষকৰ ইয়াত যদি নিযুক্তি দিয়া হয়, তেওঁলোকৰ ভাল শিক্ষা এটা ইয়াতে পাব, আৰু তেওঁলোকৰ ভৱিষ্যত এটা ভাল হ'ব বুলি আমাৰ বিৰাট আশা।